পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' মাজত। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এয়া সাজি কাচি ওলাই আহিছোঁ এফালে। আহিছোঁ যিহেতু ভিডিঅ'টো শেষলৈ ইমানো অপেক্ষা নকৰোঁ, কৈ দিওঁ আৰু যিহেতু আজি খনিকৰ পৰিয়ালৰ খানা আয়োজন কৰা হৈছে, সেইটো কাৰণে আহিছোঁ খাবলৈ বুলি। খানা এয়া ভাত পানী ৰান্ধিছে। আহি পাই অলপ বহিলোঁ, বহি চাহ পিঠা দি কিনি চাহ খালোঁ। তাৰপৰা চাহ খাই উঠি অলপ আমি যোনখিনি ৰাইজ আহিছিলোঁ, আমাৰ মানে এটা গ্ৰুপ হিচাপে আহিছিলোঁ, সেই গ্ৰুপটোৱে আহি কিনি চাহ তাহ খাই কিনো কৰোঁ বুলি নাচ বাগত লাগি গ'ল। এইফালে তামোল কাটিছে, এইফালে ভাত বনাইছে আৰু এইফালে চাহ বনাই আছে। চবেই কামত উদলি মুদলি হৈ আছে। এইডোখৰতে চাহ বনাই আছে। এয়া চাহৰ দোকান আৰু মানে কি ক'ম এতিয়া, চাহৰ দোকান বুলিহে ক'ব লাগিব এতিয়া। তাৰ পৰা আনি সকলো ৰাইজক দিয়া মেলা হৈছে। এই খানাটো বোলে খনিকৰ পৰিয়ালত প্ৰত্যেকটো মাঘ বিহুতে খায় হেনো। এইবাৰ মোৰ মই প্ৰথমবাৰ আহিছোঁ খাবলৈ। আৰু এটা আমাৰ পৰিয়ালটো হৈছে বৰ পৰিয়াল আৰু বাকী দুটা পৰিয়ালে খানা খালে আৰু এটা পৰিয়ালে খানা খাবলৈ আছে। নিজৰ নিজৰ পৰিয়ালটো খুজি মানে এনেকুৱা জেগাত দৰকাৰ হয়, ভাল আছে যে সেইটো জেগাত নগৈ মানে ইজনী বাপেকৰ তাৰে ভিতৰত এখন বৰ পৰিয়াল এনেকৈ কিবা দুটা আৰু তিনিটা ভাগ আছে। সেই ভাগকেইটা তাৰ পৰা এয়া নতুনকৈ আৰম্ভ কৰা হৈছে চিনাকি বৰ্গ। যিহেতু চিনাকি বৰ্গৰ পৰিচয়টো দিয়া হয় ওচৰতে জন্মকৈ জন্ম হয় শ্ৰেষ্ঠ যেনেকৈ মণি হোৱাৰ কাৰণে এই মণিৰ পৰা গ পৰিয়ালটো আমাৰ সেইটো কাৰণে এনেকৈ আৰু গোটেই আমাৰ হয় সেইটো তাত কিমান হৈছে। আমাৰ এই গ পৰিয়ালটোৰ মণিয়ে ডাঙৰ আছিল কাৰণে মণি গ পৰিয়াল বুলি কোৱা হয়। আহিছে এই মণি চিনাকি পাঁচজন ফুটে। অলপ চিনাকি বৰ্গৰ মণি পাঁচজন ফুটেকৰ নামবিলাক মই ক'ব বিচাৰিছোঁ: দয়াৰাম, শিৱৰাম, শিশুৰাম, মানকানী আৰু শেষৰ হৈছে ধনচুকা। দয়াৰামৰ পুত্ৰ চাৰিজন: লামুদৰ, চন্দ্ৰগাঁওবুঢ়া, হেমুদৰ, তিলেশ্বৰ। চিনাকি বৰ্গৰ আদৰণি সেইবিলাক সকলোবোৰ সন্মান জনোৱা সকলোবোৰ শেষ হ'ল। শেষ হোৱাৰ পিছত এতিয়া পৰিছে পেট পূজা কৰা সময়। যিহেতু খানাবিলাক ভাত আছে, ভাতত আছে আজি মাছৰ চব্জি, বাকীবিলাক আৰু বিভিন্ন ধৰণৰ আইটেম আছে। আমাৰ ইয়াত এতিয়া মাত্ৰ তিনিখন আইটেম পৰিছে চালাডখনত ধৰি পেলাই, বাকীবোৰ দিব আছে। গোটেই ফিল্ডখন বহুত ডাঙৰ, কলেজৰ এখন ফিল্ডতে এই খানাটো আয়োজন কৰা হৈছে। ফিল্ডখন ডাঙৰ আৰু বিদনীয়া কম হৈছে বাবে আমাৰ ভাত অহা চব্জি অহা অলপ কমতি হৈছে। বাকীবিলাক এই আহি আছে ভাত দিবলৈ। ভাত দি মেলি যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত চাই থকাসকলে ফেচবুক পেজটো ফ'ল' কৰি থৈ যাব আৰু লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ ফালে এনেকৈ খানা আয়োজন কৰা হয় নাই এটা কমেণ্ট কৰি জনাব হা। তাৰপৰা এয়া আমি ফাৰ্ষ্ট কোটাত খাইছিলোঁ, খাই বৈ আজৰি হ'লোঁ। কিছুমানে খাই আছে আৰু বাকীখিনি যিখিনি থিয় হৈ আছে সিহঁতে ছেকেণ্ড কোটাত পৰিব আৰু সিহঁতৰ খাবলৈ অলপ টাইম লাগিব। এই ফিল্ডখন গোটেইখন সম্পূৰ্ণ। তাৰ পৰা আমি খাই আমাৰ খোৱা হোৱাৰ পিছত জীয়ৰীবিলাকৰ এটা বিহু হওক বুলি ক'লে আৰু সেয়া জীয়ৰীবিলাকে বিহু আৰম্ভ কৰিছে আৰু লগৰ একালয় কৰিছা এতিয়া নাচ কেতিয়া নাচিবি এতিয়া নাচ কেতিয়া নাচিবি
বিহু চালোঁ চাই মেলি আজৰি হৈ এতিয়া ঘৰলৈ বুলি ৰাওনা হ'ল প্ৰায় ঘৰলৈ আহোঁতে 3-4টা মানে বাজিলে আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আহি থাকোঁতে এই বাটত বগৰী দেখিছে নহয় আৰু বগৰী হাতে ছিঙিব পৰা তাৰ দুটামান খালোঁ বগৰীকেইটা সোৱাদ লগা আছিলে একেজোপা বগৰী দুটা ধৰণৰ বগৰী আছে এটা কেঁহা আৰু এটা বহুত খুৰীয়ে পূৰা হাতে ছিঙিছে ময়ো এটা হাতে ছিঙি কিনি বগৰী খাইছোঁ বহুত চাবলৈ লাগিছে গোটেই সৰিয়হ বগৰী আলু